তাই নিজৰ লাইফত মুভ অন কৰিলে তাই তোমাক পাহৰি গ'ল সো এতিয়া তুমি তাইক ধৰি ৰৈ থাকিব নালাগে যেহেতু তাই তোমাৰ হাত এৰি থৈ গুচি গ'ল সো তুমি সেই জায়গাতে ৰৈ থাকাৰ কোনো যুক্তি নাই তোমাক মই এটো কোৱা নাই যে তাইক পাহৰি পেলোৱা তাইৰ প্ৰতি মৰম নাইকিয়া কৰি দিয়া ৰাখা কিন্তু সেইটো এটা ধুনীয়া স্মৃতি বুলি মনতে সযতনে থৈ দিয়া বাট নাও ইউ হ্যাভ টু মুভ অন তুমি যদি তাইৰ ফেসবুক তাইৰ WhatsApp তাইৰ ডিপি এইবোৰ চাই থাকা তুমি লাইফত কেতিয়াও মুভ অন কৰিব নোৱাৰিবা আই এম নট সেইং যে মুভ অন কৰা মানে তুমি বেলেগক ভাল পাব লাগিব মুভ অন কৰা মানে তোমাক যে তাই এৰি থৈ গুচি গ'ল সেইটো তুমি একসেপ্ট কৰিব লাগিব সেইটো একসেপ্ট কৰি তুমি আগবাঢ়িব লাগিব লাইফক আৰু এটা চান্স দিব লাগিব তোমাৰ হ্যাপিনেস অকল তাইৰ লগতে জড়িত হৈ থাকিব নোৱাৰে কাৰণ তোমাৰ আশে-পাশে আৰু মানুহ আছে যিয়ে তোমাক ভাল পায় যিয়ে তোমাক ভাল পাব বিচাৰে যাৰ বাবে তুমি ইম্পৰ্টেন্ট হয় সো যিজনী ছোৱালীয়ে তোমাৰ ইম্পৰ্টেন্স নুবুজিলে তোমাক ইম্পৰ্টেন্স নিদিলে সেই ছোৱালীজনীৰ বাবে তুমি তোমাৰ নিজৰ ইম্পৰ্টেন্স নোহোৱা কৰিব নোৱাৰা